মই বেডিটিগুৰি প্ৰাথমিক বিভাগীয় নিৰ্দেশত অসন্তুষ্ট হৈ ফেচবুকত এজন শিক্ষকৰ এটা চাঞ্চল্যকৰ পোষ্ট। এই পোষ্ট পঢ়ি হাহাকাৰ লাগিল। ফেচবুকত কি পোষ্ট দিলে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনে, কি প্ৰতিক্ৰিয়া হ'ল এই পোষ্টৰ পিছত, চাওক আমাৰ প্ৰতিবেদন। এজন শিক্ষক আৰু এখন বিদ্যালয়। তিলতিলকৈ শিক্ষকজনে গঢ়িছিল বিদ্যালয়খন। বিদ্যালয়খনৰ বাবে তেওঁ মৰিবও পাৰে। সঁচাকৈয়ে বিদ্যালয় এৰি যোৱাৰ বেদনাত তেওঁ ভয়ংকৰ সিদ্ধান্ত। ফেচবুকত চাঞ্চল্যকৰ পোষ্ট। মোৰ শ্ৰদ্ধাৰ অসমবাসীৰ ৰাইজ, কামত ফাঁকি নিদিয়া শিক্ষক সমাজ। মই বেডিটিগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। দিনে ৰাতিয়ে কষ্ট কৰি বিদ্যালয়খন সুন্দৰ ৰূপে সজাই পৰাই তুলিলো। এতিয়া মোক আগলৈ যোৱাৰ নিৰ্দেশ দিছে। কিয় আগতে নিদিলে? মই মানসিকভাৱে ভাগি পৰিছো আৰু আত্মহত্যাৰ পথ বাছি ললো। মোৰ মৃত্যুৰ পাছত দয়া কৰি মোৰ সমাধিত বিদ্যালয়ৰ মাটি অলপ দিয়ে যেন। নিজে কাম কৰা বিদ্যালয়খনক নিজৰ সন্তানৰ দৰে লালন পালন কৰা এজন শিক্ষকৰ ফেচবুক পোষ্টে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ফেচবুক পোষ্ট পঢ়ি অজস্ৰজনে এনে সিদ্ধান্ত নলবলৈ অনুৰোধ কৰিলে শিক্ষক বিশ্বজিৎ ৰয়। হাহাকাৰ লাগিল বেডিগুৰিত। ছাত্ৰ ছাত্ৰীৰ ৰাইজ সকলো ওলাই আহিল। ৰাইজে দেখিছে কিদৰে বিদ্যালয়খন গঢ়ি তুলিছে শিক্ষকজনে। নিজৰ দৰমহাৰ ধন ব্যয় কৰি বিদ্যালয়খন সজাই তুলিছে। বিদ্যালয় গৃহত নিজেই ৰং কৰিছে। গেটলৈকে চালে চকুৰোৱা কৰিছে সকলো। গুণোৎসৱলৈ মাত্ৰ কেইটামান দিন থকা অৱস্থাত হোৱাটছএপ যোগে পোৱা বিভাগীয় নিৰ্দেশত মানসিকভাৱে ভাগি পৰিল শিক্ষক বিশ্বজিৎ ৰয়। ফেচবুকত আৱেগিক হৈয়ে পোষ্ট কৰিলে আত্মহত্যা কৰিম বুলি। এতিয়া শিক্ষকজনৰ সপক্ষত থিয় দিছে বেডিটিগুৰিবাসী। বদলিৰ নামত শিক্ষকজনক মানসিক হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে। তেখেতে 3টা বজালৈকে পাঠদান কৰি ঘৰলৈ গৈ আকৌ 4টা বজাৰ পৰা 6টা বজালৈ বিনামূলীয়াকে তেখেতে ইমানখিনি শ্ৰমদান কৰে। যেতিয়া এই বিশ্বজিৎ ছাৰ আহিলে, আমাৰ এই শিক্ষকত ইয়াত জইন কৰিলে, বিশ্বজিৎ ছাৰে আমাৰ ৰাইজৰ লগত মানে গাৰ্জেন মানে সমিল মিলাই হেৰি কৰি পেলাই কেনেকে ল'ৰা ছোৱালীখিনিক ভাল কৰিব পাৰে সেইটো চেষ্টা কৰিলে। কোনো কাৰণতে বেডিটিগুৰিবাসীয়ে শিক্ষকজনক যাবলৈ নিদিয়ে এই বিদ্যালয় এৰি। DY365ক শিক্ষকজনেও ক'লে মনৰ কথা। এইটো মই সাংঘাতিকভাৱে মই মানসিকভাৱে ভাঙি পৰি পেলাই আপডেট দিছোঁ আৰু এতিয়াও মই মানসিকভাৱে সাংঘাতিকভাৱে অসুস্থ আৰু মই কি কৰিম কি নকৰিম মই এতিয়া নিজে মই ভাবি পোৱা নাই। এখন বিদ্যালয়ক ভাল পোৱা এজন শিক্ষকৰ আৱেগ এয়া। যি সময়ত চৰকাৰী বিদ্যালয়ৰ শোচনীয় অৱস্থা, তেনে সময়ত এজন শিক্ষকৰ ত্যাগ আদৰণীয়। কিন্তু চৰকাৰী বিভাগে বা কৰ্তৃপক্ষই কিমান গুৰুত্ব দিয়ে এনে আৱেগক? বালিপৰাৰ পৰা ঋতুপৰ্ণ চক্ৰৱৰ্তী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা অজিত দাস, DY365।